ৰছী বান্ধি ল'লোঁ, আগলৈ গুচি গৈছিলে তো আগফালৰ বেগটো এইটো বান্ধি ল'লোঁ। তো ইয়াৰ পৰা ওলাই যাওঁ এতিয়া। তো আগফালে এখন কি বুলি কয় স্কুটি লৈ পিনে মোৰ লগত ৰেচ লাগিছে, পূৰা চাই গৈছে। মই আগলৈ যাওঁ, আকৌ মই শ্ল' কৰি দিলে আগলৈ গুচি যায়। মোৰ লগতো ৰেচ খেলিবতো নোৱাৰে, স্কুটি লৈ ক'ত মোৰ ৰেচ খেলিব। অলপ খালি ভাল ৰাস্তা পাই লওঁ, এনেকুৱা উদাম। তো ইয়াত দেখিছে বেগ চেগ চব পেকিং, পিছফালৰ এটা লৈ লৈছোঁ। এইটো গ্ৰাফিক্সটো কেনেকুৱা লাগিছে ক'ব। তো ইয়াৰ ভিডিঅ' এটা মই ডিটেইলত বনাই দিম বাৰু, অকল কি মাৰিলোঁ। তো এইফালে বান্ধি দি চব বান্ধি ল'লোঁ, পূৰা মজবুতছে। তো এতিয়া ওলাই যাওঁ আৰু যোৰহাটলৈ, কাৰণ কলেজটো খুলিলে। মই যোৱাই নাছিলোঁ হ'ল বহুত দিন। বেগটো পিছফালৰটো বেছিয়ে বস্তু লৈ ল'লোঁ। যাওঁ তো ৰাস্তাটো গাঁত চোৱা নাই বে, যিটো গাঁত। মোৰ পিছফালে লাগেজ খুলি নগ'লে হৈছে, খুলি যাবতো নালাগে, বহুত টাইটকৈ বান্ধিছিলোঁ। খালিতে মোৰ অলপ কষ্ট হৈছে। পিছফালে যোনটো মই পিঠিত বেগটো পিন্ধি আছোঁ সেইটো মানে অলপ গধুৰ হৈ গৈছে। তো চাওঁ অলপ আগৰ ৰছীডাল কিনি আগফালে টেংকিতে বান্ধি লওঁ নেকি, লগত গৈ মেলি। অলপ আগৰ ভাল ৰাস্তা আছে বাৰু, হ'লেও মানে পিছফালে লাগেজটো এতিয়া ফাৰ্ষ্ট টাইম বান্ধিছোঁ, আগত এনেকৈ বান্ধাও নাই। বা টাইটেই হৈছে, খুলি যাবতো নালাগে। এতিয়ালৈকেতো হিলা নাই বাৰু, এতিয়ালৈকে যেনেকৈ আছিলে সেনেকৈয়ে আছে। আগত গৈ কি হয় হ'ব আৰু। বেছি দূৰ অহাই নাই, কিমান দূৰ আহিছোঁ, ঘৰৰ পৰা 6-7 কিলোমিটাৰমান আহিছোঁ। তো বেগটো অলপ পিছত গুচি গৈছিলে, অলপ মানে আগলৈ গুচি গৈছিলে, মই অলপ পিছলৈ লৈ আহিলোঁ। তো গৈ থাকোঁ আৰু ইয়াত চাওঁ অলপ দেৰি পিছত। এতিয়া ভাল ৰাস্তাটোৰ পৰা আহিলোঁ, এইখিনি দেখিছে বোকা ৰাস্তাখিনি, মানে গাঁত গোট আছিলে। তো চাওঁ, যদি কষ্ট হয় তেতিয়া পিছফালে লোৱা বেগটো বান্ধি ল'ব লাগিব। সদায় যোনটো কাৰণে চিন্তা থাকে সেইটোৱে হয়, কেলে আকৌ বৰষুণো দি দিছে। আৰু এতিয়া মই জংঘলৰ মাজত আছোঁ, এতিয়া সোমাওঁ ক'ত, বৰ সমস্যা কৰি দিয়ে দেই, এয়া সমস্যা এইবোৰ। এতিয়া মাথা মাৰিব লাগিব ক'ত অকণমান দেৰি সোমাওঁ, কাৰণ বৰষুণো দি দিছে। এনেকৈ তিতি গ'লে হৈ গ'ল আৰু মোৰ ডাইৰেক্ট গৈ পোৱা আগতেই বেমাৰ হৈ যাব নেকি। আৰু ৰাস্তাটো এইডোখৰ যি বেয়া, ভাল ৰাস্তাটো আহিলোঁ বাৰু দবাই মেলি। তো এইবোৰ দেখিছে, আৰু ৰছী বান্ধি ল'লোঁ, আগলৈ গুচি গৈছিলে তো আগফালৰ বেগটো এইটো বান্ধি ল'লোঁ। তো ইয়াৰ পৰা ওলাই যাওঁ এতিয়া। এইটো কেছ নাই, ইমান হৈ যাব। সেই মজা, এতিয়া চলাই ভাল লাগিব। নাই নাই, কেছ নাই। থাকা এইটো হৈছে বেগটো, ইয়াত বান্ধি ল'লোঁ। এতিয়া পূৰা এতিয়াহে আৰাম লাগিছে। আৰু উইণ্ডশ্বিল্ডখন কেনেকুৱা লাগিছে কমেণ্ট কৰা, কমেণ্ট। উইণ্ডখন চালিয়া লাগে উইণ্ডশ্বিল্ডখন, মানে এখন পূৰা ট্ৰান্সপেৰেণ্ট লগাই দিলোঁ। এখন অকল বাবল হয়, ডাবল নহয়, ডাবলটো আৰু এটা আছিলে ন, তো এইখনৰ পৰা লুকছটো ভাল লাগিছে এতিয়া মানে। আৰু হোৱাইট লগাই দিলোঁ, পূৰা ট্ৰান্সপেৰেণ্ট দেখি পাওঁ, শুই চলাব পাৰিম এতিয়া পূৰা বিন্দাছ। ফালি গ'লে চালিয়া দিয়া আৰু। তো বৰষুণটো দি দিছিলে, সেইকাৰণে কেমেৰাটো ভৰাই থৈ দিছিলোঁ। তো কেমেৰাটো উলিয়ালোঁ আৰু ফাইনেলি। তো বলক একেবাৰে আগত লগ পাই আছোঁ, চালিয়াকৈ। তো ভিউ চাওক না, পূৰা বাগান।
তো চালিয়া ৰাস্তাটোৰ পৰা চিধা। তো বৰষুণ দি দিছিলে, আকৌ বৰষুণ দি দিছিলে, কিমান যে বৰষুণ নিদিয়ে। তো সেইকাৰণে GoProটো আকৌ ভৰাই থৈ দিছিলোঁ। তো এতিয়া নাহৰণি পাৰ হৈ আহিছোঁ। এই নাহৰণি পাৰ হোৱা নাই গম নাপাওঁ। আগত মানে দোকান এখনৰ ওপৰত লিখা আছে নাহৰণি বুলি। এইডোখৰ কি কয় মই গম নাপাওঁ, নাহৰণিয়ে কয় নেকি আই থিংক, নহ'লেও কি কয় মানে গম নাপাওঁ। হয়তো টিংখং বুলি কয়, মানে টিংখং পাইছোঁহি আৰু টিংখঙত সোমালোঁ আৰু। তো মই মৰাণৰ পিনৰ পৰা ওলাই যাম, মৰাণ হৈ পিনে যোৰহাট যাম আৰু। ৰাস্তাকেইটা চলাই এনেকৈ খালী হৈ থাকিলে ভাল লাগে, ভাল হ'ল অকণমান জল্দি ওলাই আহিলোঁ, নহ'লে আৰু অলপ দেৰিকৈ ওলাই অহাহেঁতেন পূৰা ভিৰ হৈ থাকিলেহেঁতেন। যদি এনেকুৱা ৱেডাৰ কৰি থাকে কি ভাল লাগিব, খালি বৰষুণটো দি দিয়ে ন মাজে মাজে, সেইটোৱে বেয়া কৰি দিয়ে। এতিয়া ৱেডাৰটো চাওক না কি চালিয়া ৱেডাৰ কৰি আছে। তো এনেকুৱাই যদি ৱেডাৰটো কৰি থাকে তেন্তে গৈ ভাল লাগিব, ৰ'দো নিদিয়ে বা বৰষুণো নিদিয়ে। মোকতো লাগিছে আকৌ বৰষুণ আহিব, আকৌ ক'ৰবাত ৰখিবই লাগিব। তো তেতিয়া সেইটোৱে ভাবিছোঁ কি যেতিয়ালৈকে বৰষুণ দিয়া নাই অলপ মেকআপটো কৰি লওঁ, অলপ সেইকাৰণে অলপ স্পীড গৈ আছোঁ। ৰাস্তাটো ভাল নহয়, এইডোখৰে যি অলপ ভাল পাইছোঁ, মানে মাজে মাজে অলপ অলপ ভাল আকৌ বেয়া সেনেকুৱা হৈ আছে ৰাস্তাটো। আৰু পিছফালৰ মোৰ বেগটো অলপ প্ৰব্লেম কৰি আছে, আগলৈ আহি আছে। একো নাই, যেন তেন পাই গ'লে হয়, বাকী কেছ নাই। আগলৈও নাযায়, মোকো যাব নিদিয়ে, গোটেই ৰাস্তাটো লৈ থৈ দিছে যে। এনেকুৱা পৰা পিছে পিছে গৈহে আমনি লাগে, ইমান ধোঁৱা এৰে আৰু আগলৈও নাযায়। এইফালেও ক'ৰবাত যাব পাৰে, ক'ত যায় মই ভালকৈ গম নাপাওঁ। মই এইফালে যাব লাগিব চিধা। তো আগফালে এখন কি বুলি কয় স্কুটি লৈ পিনে মোৰ লগত ৰেষ্ট লাগিছে, পূৰা চাই চাই গৈছে। মই আগলৈ যাওঁ, আকৌ মই শ্ল' কৰি দিলে আগলৈ গুচি যায়। মোৰ লগতো ৰেচ খেলিবতো নোৱাৰে, স্কুটি লৈ ক'ত মোৰ ৰেচ খেলিব। অলপ খালি ভাল ৰাস্তা পাই লওঁ, এনেকুৱা উদাম সি মোৰ লগত পাত্তাই নাপাব তাৰপিছত। এতিয়া তোক মই আগলৈ যাব নিদিওঁ। ৰাস্তাটো পুৰা পানী পানী হৈ আছে, সেইকাৰণে বেছি ঢালিবলৈও ভয় লাগিছে ন, শ্লিপ মাৰিব বুলি। তো এডোখৰ মৰাণ হাট পাইছোঁহি। তো এইফালে যাব পাৰি, ইফালে তিনিচুকীয়া হৈ যাব হ'লে বা ডিব্ৰুগড় মেইন টাউন হৈ যাব হ'লে এইফালে যাব লাগিব। এখন ৰাতিপুৱা হৈছে, বেছি দেৰি হোৱাই নাই, কেইটানো হৈছে, 9টা 10মান বাজিছে চাগে। ইমান ভিৰ হ'লেই এডোখৰত আৰু অলপ দেৰি পিছত আৰু ভিৰ হৈ যাব। তো সেইকাৰণে মই জল্দি ওলাই লওঁ, আৰু অলপ জল্দি ওলাবই লাগিছিল। চাওক ইমান লাইন, ভিৰ পূৰা ভিৰ হৈ আছে।
আহিছিলোঁ মই বহুতখিনি বনিয়ে গ'ল, 4 লেন বনিয়ে গ'ল, এইফালেও বহুতখিনি ৰাস্তা বনিয়ে গ'ল। তো আগত যদি আহিছিলোঁ বহুত দিন এইটো চাইডে অহা নাই, সিফালেদি আহোঁ। তো সেইকাৰণে এইটো চাইড ৰাস্তা গমেই পোৱা নাছিলোঁ কেনেকুৱা হ'ল, বাট বনিলে বহুতখিনি চাফিচিয়েণ্ট মানে। আৰু বেছি দিন নালাগে 4 লেন এইখিনিও বনি যাব, এইফালে যাব, এইফালৰ পৰা আহিব, তাৰপিছত আৰু পূৰা ফালাফালি চালিয়া একদম আৰু এইটো ৰাস্তা আৰু কম টাইমত পাই যামগৈ। এতিয়ালৈকে 4 লেন পূৰা হোৱাগৈ নাই, গাড়ীবোৰ এফালেও আহি গৈছে, এইফালে পূৰা অপেনিং হোৱা নাই ভালকৈ। তাকে আৰু বনি যাব লাগে, টাইমো জল্দি মেকআপ হ'ব। আৰু বৰষুণটো আকৌ দিছে, বেয়া ফাল্টু কৰি দিছে বৰষুণটো। তো ৰাস্তা পূৰা খালী হৈ আছে, একদম মজা হৈ আছে। আৰু খালী হ'লে খালী 1 ৱে হ'ব লাগিছিলে আৰু মজা লাগিলেহেঁতেন। গ্লাছ বহুত খালে, বহুত বেয়া উইণ্ড ব্লাষ্ট কৰি আছে বাইকখনত। তো ইয়াতে ৰখিছিলোঁ, হেলমেটটো পৰি মোৰ ক্লেইম এটা ভাঙি থাকিলে। তো এতিয়া আকৌ এনেকৈ লগাই দিছোঁ। এতিয়া খুব ভিউটো তললৈ আহিব চাগে, এতিয়া কি হয় ভালকৈ আহিলে হয়। আৰু তো যোনটো ক্লেইম কৰা আছিলে সেইটো ভাঙি থাকিলে তলত পৰি পিনে, ডাইৰেক্ট লগাই থৈ দিছোঁ। এতিয়া মানে যোনটো ওখ কৰি থওঁ, ভিউটো তললৈ পাব চাগে। তলে হেলমেটটো মাথাটো মই ওপৰলৈ কৰিব বা বনাম বাৰু, যিমানখিনি বনাব পাৰোঁ। ইয়াত কিবা মেলা চেলা হৈছিলে নেকি, কিবা দোকান হৈ আছে, কিবা পূজা চাগে আই থিংক, ভালকৈ গম নাপাওঁ। তো এইফালে বৰষুণ সুধিছিলোঁ, বৰষুণ দিছে কি নাই দিয়া। তো এইফালে বৰষুণটো নাই দিয়া বুলি কৈছে ইমান। তো বৰষুণ দিয়াই নাই, তো নিদিলে ভাল। তো আমাৰ ছাইডে বেছি বৰষুণ দি আছে, বৰষুণ নিদিয়াহেঁতেন তো এতিয়ালৈকে আৰু ক'ৰবাত পাই গ'লোহেঁতেন ৰে। তো এইপিনে আকৌ ৰ'দ দি আছে পূৰা, দিছে পূৰা ৰ'দ, মানে এনেকুৱা ৰ'দো ফাটি ৰ'দো নহয়, হ'লেও ৰ'দটো দি আছে। এইফালে বৰষুণ দিয়াই নাই হেনো বোলে, কি যে হ'ব। আমাৰ পিনেও যদি বৰষুণ নিদিয়াহেঁতেন মই এতিয়ালৈকে বহুত দূৰ পাই গ'লোহেঁতেন। হ'লেও বেছি দূৰ নাই, আৰু খুব বেছি 1 ঘণ্টামান লাগিব, পাই যাম। আৰু এংগলটো ভাল নাহে নহয় এতিয়া, সেই বস্তুটো যোনটো মাউণ্টকেইটা, মানে মাউণ্ট কয় নে কি কয় নাজানো আৰু দেই, ভাঙি থাকিলে। আধাটো ওপৰলৈ কৰি যিমানটো এংগলটো ওপৰত দেখাব পাৰোঁ দেখাইছোঁ বাৰু। আকৌ ৰ'দ দি দিছে পূৰা এতিয়া। তো মই এনেই এইটো ৰাস্তা দি আহোঁ, আজি ডাইৰেক্ট মেইন ৰোড দি আহিলোঁ। এইফালে আহিব পাৰি, ৰাস্তাটো ভাল, খালি মই এনেই আজি এইফালৰ পৰা আহি গ'লোঁ, মন গ'ল এইফালৰ পৰা আহিবলৈ। তো এইফালৰ পৰা আহি গ'লোঁ। এনেই আগতে আহিলে এইফালে দি আহোঁ, গাড়ীত আহোঁতো সেইদিনা এইফালে দিয়ে আহিছোঁ। এনেই এইফালে অকণমান ওচৰ হয় হোৱাটো, এই মানে কিমান একেটা ৰাস্তাতে আহি থাকিম, একেটা ৰাস্তাত আহি আমনি লাগিছিলে, ব'ৰ হৈ গৈছিলোঁ। তো সেইকাৰণে ভাবিলোঁ আজি ডাইৰেক্ট মেইন ৰোড হৈ আহোঁ বুলি, সেইকাৰণে মেইন ৰোড হৈ আহি গ'লোঁ। আৰু মেইন ৰোড বুলি ক'বও নোৱাৰি, অলপতো শ্বৰ্টকাট মাৰিলোৱে। মই মৰাণত ওলাইছোঁ একেবাৰে, এইফালৰ পৰা নাহৰকটীয়া হৈ আহিলোঁ। আৰু বেছি দেৰি নালাগে, আৰু অলপ দেৰি গ'লেই হৈ গ'ল। আৰু 20-25 কিলোমিটাৰমান আছে ইয়াৰ পৰা, বৰ বিশেষকৈ নাই ইমান। কি ভিৰ লাগিছে বে ইয়াত, ওলাই যাব পৰা নাই যে। এতিয়া 5 মিনিটমান হ'ল, এনেকৈয়ে লাহে লাহে আহিয়ে আছোঁ। তোমালোকে ভিউটো ভাল নাই পোৱা চাগে, ৰাস্তাটোৱে ভালকৈ ওলোৱা নাই। তো মই মাথাটো ওপৰলৈ কৰি আছোঁ বাৰু, যিমান দূৰ পাৰোঁ। আৰু বেছি দূৰ নাই, ইয়াৰ পৰা 20 কিলোমিটাৰ।
বিন্দাছ অলপ দেৰি শুম, তাৰপিছত ভাগৰ লাগিছেগৈ আৰু। ইমান ওচৰো নহয়, আমাৰ ঘৰৰ পৰা এৰাউণ্ড 200 কিলোমিটাৰ্ছমান হৈ যায় যোৰহাট। ডাঙৰ গাড়ী ক'ত সোমাই দিছে। ক'ৰবাত যে মানুহবোৰ চায়ো নলয় বে, ডাইৰেক্ট পাৰ হ'ব বিচাৰে। তো পালোহি আৰু, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, তোমালোকে এনেও ব'ৰ হৈ যাবা বেছি চালেও, বেছি দীঘল হ'লেও। তো আজি ভিডিঅ'টো ইমানতে, যদি চাই ভাল পালা দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। চ' টিল দেন বাই বাই।